মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমেই মই কৃষি বিভাগৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে সালেহ আহমেদ বৰভূঞাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ সমবায় বিভাগৰ নিযুক্তি পত্ৰৰ বাবে মিঠু সিং ৰাৱতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ নিযুক্তি পত্ৰৰ বাবে ধনমণি দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ বিদ্যালয় শিক্ষা বিভাগৰ প্ৰাথমিক বিভাগৰ নিযুক্তি পত্ৰৰ বাবে সাইমন বসুমতাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ বিদ্যালয় শিক্ষা বিভাগৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ নিযুক্তি পত্ৰৰ বাবে সুস্মিতা দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ নিযুক্তি পত্ৰৰ বাবে মৌচুমী কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰো একেই বিভাগৰ নিযুক্তি পত্ৰৰ বাবে ধ্ৰুৱজ্যোতি শইকীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ নিযুক্তি পত্ৰৰ বাবে বিজু ৰয়ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰো গৃহ আৰু ৰাজনৈতিক বিভাগৰে নিযুক্তি পত্ৰৰ বাবে আল্পনা কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ নিযুক্তি পত্ৰৰ বাবে পৰিস্মিতা দত্তক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰো একেই বিভাগৰে নিযুক্তি পত্ৰৰ বাবে পূৰ্ণানন্দ বৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ বিত্ত বিভাগৰ নিযুক্তি পত্ৰৰ বাবে পি চিংলেম্বা সিঙক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰো বিত্ত বিভাগৰে নিযুক্তি পত্ৰৰ বাবে ৰন্টু কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ জলসম্পদ বিভাগৰ নিযুক্তি পত্ৰৰ বাবে ডেভিড অঞ্চুমান বৰঠাকুৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰো একেই বিভাগৰে নিযুক্তি পত্ৰৰ বাবে ধীৰাজ কুমাৰ ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ কৃষি বিভাগৰ নিযুক্তি পত্ৰৰ বাবে জানমণি ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। পুনৰ কৃষি বিভাগৰে নিযুক্তি পত্ৰৰ বাবে চিমি ৰয়ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পত্ৰৰ বাবে মনজিত তালুকদাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। পুনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰে নিযুক্তি পত্ৰৰ বাবে দীপচান দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মহাশয়। মঞ্চত নিযুক্তি পত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। বহুমূলীয়া অংশগ্ৰহণেৰে আমাক